নমস্কাৰ। 100 দিনৰ 100খন গ্ৰন্থৰ আজি তৃতীয়খন গ্ৰন্থ হৈছে বঙল বহুদূৰ আছামিজ বুক টিউবাৰত। বঙল বহুদূৰ লিখিছে নন্দিতা দেৱী আৰু ইয়াৰ মূল্য 300 টকা আৰু ইয়াৰ প্ৰকাশন হৈছে জ্যোতি প্ৰকাশন। গ্ৰাম্য জীৱনৰ ওপৰত আধাৰিত এইখন উপন্যাসৰ মূল যি চৰিত্ৰ অনন্ত ঠাকুৰ, এই অনন্ত ঠাকুৰক সকলোৱে বঙলা পিতে বুলি মাতে। এই উপন্যাসখনত আমি সকলোৱে এটা মনোগ্ৰাহী গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰভাৱ থকা এটা কাহিনী, বংগৰ বিভাজন আৰু কমিউনিষ্ট দলত সেই বংগৰ বিভাজনৰ প্ৰভাৱ, নাৰী জীৱনৰ কথকতা আৰু বিভিন্ন এটা ৰসাল চৰিত্ৰৰ মাজে এই উপন্যাসখন আমি পঢ়িবলৈ পাওঁ, য'ত বঙল পিতে বুলি যাক মাতে তেওঁক কেন্দ্ৰ কৰিয়েই গোটেই কাহিনীটো গঢ়ি উঠিছে। আৰু আমি সকলোৱে পঢ়িলেই উপন্যাসখনত এটা খুব ধুনীয়া সেই সময়ৰ বৰ্ণনা আমি উপভোগ কৰিব পাৰোঁ। কোনোবাই পঢ়িছে যদি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।